আমাৰ ঘৰৰ সকুৱাজনী ৰাতিপুৱাতে ফোন অৰ্ডাৰটো দিছে বোলে ভাতটো বনাই থবি গাহৰি দি মই গৈ আছো ফটাককে বজাৰলৈ গৈ মালে সৰু মাছ কেইটামান আৰু আমালে গাহৰিটো লৈ ঘৰ পালোহি আজি পিছে জুইৰ ব্যৱস্থাটো ঘৰতে কৰি লৈছো মানে চাদৰ ওপৰতে টিংখন পাৰি জাকিটো বহাই তাৰ ওপৰতে কেৰাহীখন বহাই গাহৰিটো ভজাত লাগি গলো মই মাংসটো অকণমান সিজোতেই আদা নহৰু অকণমান ছটিয়াই বিলাহী দুটা ওপৰতে কাটি পৰক মছলা অকণমান ছটিয়াই পানীখিনি দি ঢাকনাখন মাৰিব লওঁতেই খক লাগতিজনী আহি পালেই নহয় মানে ভণ্টি কথা কৈছো আহি পোৱাৰ লগে লগে মই বোলো নেহাও জুই ধোৱা বহুত খালো মই এতিয়া তই চম্ভালি খিনি ল বনাইছো পিছে আজি খৰিচা গাহৰি দেই মাংসৰ ওপৰত ধনিয়া পৰিবহে পালে সকুৱাজনীয়ে 4 পিছমান উলিয়াই ললেই নহয় এইফালে মাছৰ পিটিকা খাওঁ বুলি গৰৈ মাছ দুটা পৰিব লওঁতে আৰু এটা সকুৱা উপস্থিত মানে আমাৰ টপাকাই গোটেইকেইটা লেপেটিকাৰি বহি ললো মায়ে এইফালে ভগাব ধৰিলে খৰিচা গাহৰি পুঠি মাছৰ আঞ্জা লগতে গৰৈ মাছৰ পিটিকা টিপ টপ মাৰি দিলো আৰু দেই ৰাইজ এইজনী আকৌ বেগটো খোলা দেখি ভাবিছিলো মোলৈ কিবা এটা আনিছে চাগে নাই মালেহে আনিলে